বিশ্বকৰ্মা পূজা নহয়, সকলো ধোৱা হ'লনে? হ'ল বতা হ'ল, চিন্তা নকৰিব, চব ধুলো মোবাইলৰ পৰ্যন্ত ধুলো আৰু মোবাইলটো আৰু পানী জুবিয়াই ধুইছোঁ আৰু মই ক'তে মৰো আৰু বিশ্বকৰ্মা বুলি মোবাইলটো তই কিহৰ পৰা জুবি সেইটো বাৰু মোবাইল হৈ আছেনে আৰু হৰি তই খাই দিলি মোৰ পইচা বৰবাদ কৰি দিলি আৰু আপুনি আকৌ ক'লে ৰাতিপুৱা চব ধুই দিবি ইলেক্ট্ৰিকৰ বস্তু বিশ্বকৰ্মা থকা বস্তু চব ধুই দিবলৈ ক'লি সেইকাৰণে মই বিশ্বকৰ্মা আছে মোবাইলটো ধুই দিছোঁ আৰু চাৰ্ফ দিছোঁ একদম চাৰ্ফত জুবিয়াই দিছোঁ ধুই পেলাই আকৌ ৰ'দত দি দিছোঁ। কটা নিধক তোক মই মোবাইল ধুবলৈ কৈছিলোঁ হাৰামজাদা, তোক মই মোবাইল ধুবলৈ কৈছিলোঁ নে কি? তোক মই মটৰচাইকেল ধুবলৈহে কৈছিলোঁ, মটৰচাইকেল ৰাম তই খাই দিলি আৰু দেই। নিজে আকৌ ক'ব কাম কৈ পেলাই আকৌ মোক গালি দিয়া পাৰিব। আপুনিয়ে কৈছিলে দেখোন চব ধুই দিবলৈ, মই সেইকাৰণে চব ধুই দিছোঁ। মোৰ মাথা গৰম কৰি দিছ তই আৰু মাথা গৰমটো বাহিৰে নোলোৱাৰ আগতে তই মোৰ চকু আগৰ পৰা আঁতৰি যা, নহ'লে বিশ্বকৰ্মা পূজা তোৰ ওপৰতে মই পাতিম এতিয়া। গলিনে তই মোৰ চকুৰ আগৰ পৰা? কথা ক'ব নিজে কৈ পেলাই আকৌ মোৰ ওপৰত জগৰ দিব। মই মোবাইলটো বিচাৰি পোৱা নাই, ফোন এটা কৰিম বুলি। ই জহনি মৰা কুলক্ষণীয়াটোৱে মোৰ মোবাইলটো চফা দি দিলে। অকল এটা মোবাইলে নে গোটেই মোবাইল সোপা ধুলে চাগে। চেছ কৰিলে আৰু আজি আৰু মোৰ আৰু পইচা গ'ল আৰু। মৰমৰ বন্ধু বান্ধৱীসকল, দেখিছেনে বাৰু আমাৰ কি বিলৈ হৈছে? আপোনালোকৰ কি বিলৈ হৈছে বাৰু? বিশ্বকৰ্মা পূজা বস্তু ধুলেনে? মোবাইল চবাইল নুধুব আকৌ দেই। ৰাম দেখিছে নহয় মোক শেষ কৰি দিলা ই জহনি মৰাটো কুলক্ষণীয়াটো, এইটো চেছ কৰি দিলা। এইটো কেলে কৈছিলোঁ নহয় মই, কামত লগাবই নাপায় এইটোক। বিশ্বকৰ্মা সকলোলৈ শুভেচ্ছা থাকিল আৰু দেই। মোৰ গতি বৰ ভাল নহয় আৰু মই যামগৈহে আৰু আপোনালোক থাকিব আৰু দেই। জহনি মৰা কুলক্ষণীয়া হতচিহুৱা, তই শেষ কৰি দিছ আৰু মোক তোক আজি মই বলি দিম। তই আহ তই মোৰ এতিয়া লাখ টকা পানীত পেলালি। কুকুৰৰ পোৱালি চাল্লা।